ইয়া আয়ুহা লাজিনা আমানু লা তাত্তাখিলুল কাফিরিনা না তুচ্ছ প্রতিমা অস্তি আউলিয়ানা মিন দুরিন মুমিনিম। তার মানে বাংলাতে তা উচ্চারণ লেখা আছে তুরিদুনা আন তাসআলু লিলাহি আলাইকুম সুলতানা মুবিনা। ঠিক আছে, মই কুৰাণৰ পৰা পঢ়ি দিছোঁ। কুৰাণখন উল্টা ফালৰ পৰা পঢ়িব লাগে নহয়। মই কুৰাণৰ পৰা পঢ়ি দিছোঁ। আপোনালোকে যদি চাই তাত দেখিব সূৰা 4 আয়াত 144 দেই। ইয়া আয়ুহা লাজিনা আমানু লা তাত্তাখিলুল কাফিরিনা আউলিয়ানা মিন দুরিন মুমিনিম। তার মানে বাংলাতে তা উচ্চারণ লেখা আছে তুরিদুনা আন তাসআলু লিলাহি আলাইকুম সুলতানা মুবিনা। তাৰ মানে হেৰা যিসকলে ইমান আনিছা তেওঁলোকে বোলে অবিশ্বাসীসকলক বাদ দি অন্যসকলক বন্ধু ৰূপে গ্ৰহণ নকৰিবা। তাৰ মানে তেওঁ যেটো পঢ়িছে যাবলৈ ইয়াৰ এপাসি ভুল তাৰ মানে কি বুজাই দিব বিচাৰিছে আমিনুল ইছলাম ডাঙৰীয়াই ক'ব বিচাৰিছে আপুনি যেটো পঢ়িলে আমানু লা তাত্তাখিলুল কাফিরিনা আউলিয়ানা মিন দুনিল মুমিনিম। তার মানে তেওঁ যেটো পঢ়িছে মানে অবিশ্বাসী মানে কি? মানে অবিশ্বাসী কোন হয়? নহয় বাংলা অবিশ্বাসীৰ লগত বন্ধুত্ব নকৰিবা মানে কি? আমাৰ লগত আচ্ছা মই বুজাই দিছো পঢ়ি শুনাও আৰু এটা পঢ়ি শুনাও আপুনি উত্তৰ দিব। আপুনি আৰু এটা উত্তৰ দিব সূৰা 4 শুনা আৰু এটা আয়াত মই কৈ দিওঁ আৰু এটা আয়াত কৈ দিওঁ তেওঁ দুইটাৰে উত্তৰ দিয়ক। মই কৈ আছো সূৰা 4 আন নিসা আয়াত 117 তাত লিখা আছে ইন ইয়াদুনা মিন দুনিহি ইল্লা ইনাসান ওয়া ইন ওয়াদুনা ইল্লা শাইতানাম মাৰিদাল। তাৰমানে সিহঁতেতো আহ্বান কৰে আল্লাহৰ পৰিৱৰ্তে কেৱল নাৰী মূৰ্তিবিলাকক আৰু সিহঁতে আহ্বান কৰে কেৱল বিদ্ৰোহী শয়তানক। আমাৰ দুৰ্গা কালী মা সৰস্বতী লক্ষী তেওঁলোকৰ কাৰণে বিদ্ৰোহী শয়তান নেকি? আমি সেই কথা কেনেকৈ গ্ৰহণ কৰি ল'ম? উত্তৰ দিয়ক। ঠিক আছে উত্তৰ দিব। আচ্ছা ঠিক আছে। এটা প্ৰথম কথাটো হ'ল তেওঁ যেটো পঢ়িছে আৰবিতেও নাজানে। উত্তৰ দিয়ক। বাংলাত যেটো উচ্চাৰণ ইয়াত লিখা থাকে বাংলা উচ্চাৰণটো পঢ়িছে আৰু বাংলা উচ্চাৰণটো লিখোতে আৰবিৰ একজেক্ট প্ৰনাউন্সিয়েশনটো নহয় তেওঁ 99% ভুল পঢ়িছে। আচ্ছা এতিয়া আপোনাৰ পঢ়ি দিয়া কথাখিনি শুনি লওক উত্তৰ দিব তাৰপিছত মই সত্যৰঞ্জন বৰাক উত্তৰ দিবলৈ দিম। সত্যৰঞ্জন বৰাক যিকেইটা প্ৰত্যুত্তৰ আমিনুল ইছলাম ডাঙৰীয়াই দিব মই ক'বলৈ দিম। হয় তাৰপিছত প্ৰথম কথা তেওঁ এইটো ভুল। গতিকে এইটো পঢ়ি তেওঁ যদি বুজাব বিচাৰিছে এতিয়া কোন শব্দটোৱে কি মিনিং বুজাইছে যে ইয়া আইয়ুহাল লাজিনা মানে কি আমানু মানে কি লা তুলহিকুম মানে হেতু কি এটা এটা শব্দৰ অৰ্থ বুজিলে তেওঁ এটাও ক'ব নোৱাৰিব। মানে এনেই বাংলাত চাই পেলাই উচ্চাৰণটো পঢ়িছে খুব পণ্ডিতালি দেখুৱাই আছে তো। আৰু দ্বিতীয় কথাটো হ'ল যে তেওঁ তাত যেটো কৈছে যে তোমালোকে যিসকল অবিশ্বাসী তেওঁলোকক বন্ধুৰূপে গ্ৰহণ নকৰিবা। যাৰ তফসিৰটো পঢ়িব লাগিব। তফসিৰটো হ'ল যে তাত প্ৰত্যেকটো আয়াত যেতিয়া নাজিল হৈছিল এটা ঘটনালৈ নাজিল হৈছিল। তেতিয়া মানে এনেকেই এটা ঘটনা হ'ল যে তাত যিসকলে এটেক কৰিছে এইটো ৰেজিষ্ট কৰা হ'ব নে তেওঁলোকক ইয়াত সোমাব দিয়া হ'ব মদিনাত। তেতিয়া কিছুমান যিসকল অবিশ্বাসী তেওঁলোকে কৈছিল না তেওঁলোকক মদিনাত সোমাব দিয়া হওক ৰেজিষ্ট কৰিব নালাগে। আৰু এটা পাৰ্টি কৈছে না আমি অলপ আগত ৰেজিষ্ট কৰিম নহ'লে সিহঁতে আমাৰ ল'ৰা ছোৱালীক হত্যা কৰিব। গতিকে তেতিয়া আল্লাহ কৈছিল যে তোমালোকে সেই যে যিবিলাকে অবিশ্বাসী তেওঁলোকে যেটো হেৰি কৰিছে তেওঁলোকক তোমালোকে কিন্তু ফলো নকৰিবা গ্ৰহণ নকৰিবা কাৰণ তেওঁলোকে ভুল এটা পৰামৰ্শ দি আছে। প্ৰত্যেকটো কথা কিন্তু এটা ঘটনাৰ ওপৰত হেৰি হৈছে। এইটো চানে নুজুলবিলাক জানিব লাগিব আৰু তাৰ যেটো তফসিল জানিব লাগিব। কিন্তু সেই বাংলাত উচ্চাৰণটো অলপ কৈ দিলে নহ'ব। আৰু দ্বিতীয় কথাটো হ'ল যে মই তাক ক'ব বিচাৰিছোঁ ধৰ্মৰ বিষয় লৈ মই তৰ্ক কৰিব বিচৰা নাই। মই জানিলে আজি নাহিলোঁ হয় যে আজি এইটো পৰিস্থিতি হ'ব কাৰণ এই বিষয়টো বৰ্তমান অসমত মানে কেইটামান ভয়ংকৰ কেলেংকাৰী ঢাকিবলৈ অন্যান্য কিছুমান ইছ্যু মানুহে আমাক গালি পাৰে যে এই যে আপুনি যে কৈছিল মানুহে বিজেপিৰ এজেণ্ট বুলি কয় মোকো বহুতে ক'ব যে আপুনি কিয় গৈ তাত বহিলে ইয়াৰ লগত কিয় তৰ্কত বহিব লাগে য'ত মানে মুখ্যমন্ত্ৰীৰ ইহঁতৰ ভূমি কেলেংকাৰী কথাটো ঢাকিবলৈ বিভিন্ন মিডিয়াই হেৰি কৰি আছে বুলি ৰাইজৰ মাজত চৰ্চা চলি আছে। বহুতে কিন্তু মোক ক'ব আৰু মই কিন্তু নজনাকৈ আহিছোঁ যে এইটো যে অৱস্থা হ'ব। কিন্তু মই যেটো সংস্কৃতৰ পৰা পঢ়ি দিলোঁ যে না তথ্য প্ৰতিমা অস্তি যে যেটো যজুৰ্বেদত আছে যে প্ৰতিমাৰ কোনো অস্তিত্ব নাই বা প্ৰতিমাৰ ধাৰণাটো নাই নিৰাকাৰ ভগৱানক পূজা কৰিব লাগে। তাৰ পিছতো প্ৰতিমা পূজা কিয় হয় নিজৰ ধৰ্মত তেওঁলোকৰ ধৰ্মগ্ৰন্থ তেওঁলোকৰ ধৰ্ম মনে মানা নাই। সত্যৰঞ্জন বৰাক মই আহ্বান জনাম যে আপুনি ইছলাম ধৰ্মৰ পিছত লাগিব নালাগে। আপোনাৰ ধৰ্মত যিমান অনিয়ম হৈ আছে ধৰ্মৰ নীতি নিয়মবিলাক যে আপোনাৰ ধৰ্মৰ মানুহে উল্টা কৰি আছে ধৰ্মগ্ৰন্থত এটা আছে আৰু মানুহে বেলেগটো কৰি আছে। আৰু গীতা বা পুৰাণত যেটো কথা হৈছে মানুহৰ এতিয়া মানুহৰ জীৱন ধাৰণ পদ্ধতিত সেইবিলাক হেৰি হৈ থকা নাই। গতিকে আপুনি নিজৰ ধৰ্মৰ মাজত মানুহখিনিক কেনেকৈ
আজি আপোনাৰ হিন্দু ধৰ্মৰ মাজত নাই নেকি যিসকল দৰ্শনকাৰী হত্যাকাৰী চুৰ ডকাইত ড্ৰাগছ বা এনেকুৱা নাই নেকি আপুনি সেই মানুহখিনিক কেনেকৈ সুপথলৈ ঘূৰাই আনিব লাগে প্ৰথম আপুনি নিজৰ ধৰ্মৰ মানুহখিনিক আপুনি চেষ্টা কৰক যে আমি সকলো হিন্দু কেনেকৈ এটা নিৰপৰাধ সমাজ ব্যৱস্থা কৰিব পাৰিম যিখিনি মানুহ অলপ পথভ্ৰষ্ট হৈছে অন্যায় অত্যাচাৰ কৰিছে সেইখিনিক আমি কেনেকৈ সৎপথলৈ আনিম আমি চেষ্টা কৰিম যে আমাৰ মুছলমানসকলৰ মাজত যিখিনি বিপদগামী হৈছে যিসকল অন্যায় অত্যাচাৰ কৰিছে তেওঁলোকক কেনেকৈ আমি সৎপথত তেনেহ'লে কোনো কনফ্লিক্ট নহ'ব কিন্তু আপুনি নিজৰখিনি বাদ দি কেৱল ইছলাম ধৰ্মৰ ওপৰত মুছলমানৰ ওপৰত আপুনি সদায় লাগি থাকি অসমত যিটো অশান্তি কৰিব বিচাৰিছে এইটোৱে মানে আপুনি অপৰাধ কৰাটো আপুনি এটা ভয়ংকৰ ভাইৰাছ ক'ব বিচাৰিছে